হেল্ল' ফ্ৰেণ্ডছ, FCIৰ পৰা আহিছে বহুতো জবৰ নটিফিকেশ্যন। কি জব, এলিজিবিলিটি কি, এজ লিমিট কিমান, চেলাৰী কিমান, এই সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। FCIৰ পৰা অহা জব ভেকেঞ্চিৰ এইবাৰ গ্ৰেড 2, 3 আৰু 4 পোষ্টৰ ভেকেঞ্চি ওলাইছে। গ্ৰেড 2 পোষ্টত 35 ভেকেঞ্চি, গ্ৰেড 3 পোষ্টত 2521 অৰ্থাৎ 2521টা ভেকেঞ্চি, গ্ৰেড 4 পোষ্টত 2154টা পোষ্টৰ ভেকেঞ্চি অৰ্থাৎ 2154টা পোষ্টৰ ভেকেঞ্চি আৰু টোটাল ভেকেঞ্চি আছে 4710। ইয়াৰ পিছত আহোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ নাম জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন হ'ল চিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা থকাসকলৰ কাৰণে 1 year এক্সপিৰিয়েঞ্চ থাকিলে ভাল। ইয়াৰ পিছত মেনেজাৰ, জেনেৰেল, ডিপ'ৰ্ট অৰ মুভমেণ্ট। মেনেজাৰ পদৰ কাৰণে অনলি এনি ডিচিপ্লিনত গ্ৰেজুৱেট হ'লেই হ'ল, BA, BSc, BCom বা এনি আদাৰ গ্ৰেজুৱেট উইথ মিনিমাম 60% মাৰ্কছ আৰু SC, ST বা PH সকলৰ কাৰণে 55% মাৰ্কছ। গ্ৰেজুৱেশ্যন ডিগ্ৰী নাথাকিলে কাৰোবাৰ যদি CA, ICWA বা CS চাৰ্টিফিকেট থাকে তেতিয়াহ'লেও তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত একাউণ্ট ছেকশ্যনৰ মেনেজাৰ একাউণ্টছ, তাৰ কাৰণে কোৱালিফিকেশ্যন হ'ল CA, ICWA, CS or BCom from a recognized university and postgraduate full-time MBA in finance degree or diploma of minimum 2 years recognized by UGC or AICTE or postgraduate part-time MBA in finance degree or diploma not in the nature of distance education of minimum 3 years duration recognized by UGC বা AICTE অর্থাৎ BCom plus MBA in finance লাগিব, কিন্তু MBAটো ডিষ্টেঞ্চত হ'লে নহ'ব, ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব। ইয়াৰ পিছত মেনেজাৰ ইন হিন্দী, ইয়াৰ কাৰণে ৰিকুৱাৰমেণ্ট হ'ল মাষ্টাৰ্ছ ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট ইন হিন্দী এণ্ড ইংলিছ এজ এ ছাবজেক্ট এট দ্য ডিগ্ৰী লেভেল। Steno grade 2 আছে কি graduate along with O-level qualification of DOEC and speed of 40 words per minute and 80 words per minute in typing and shorthand respectively, or degree in computer science or computer application with speed of 40 words per minute and 80 words per minute in typing and shorthand respectively. Assistant grade 2 in Hindi, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন হ'ল এ ডিগ্ৰী অফ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ হিন্দী এজ দ্য মেইন ছাবজেক্ট, প্ৰফিচিয়েঞ্চি ইন ইংলিছ, 1 year এক্সপিৰিয়েঞ্চ অফ ট্ৰান্সলেশ্যন ফ্ৰম ইংলিছ টু হিন্দী এণ্ড ভাইচ ভাৰ্চা। ইয়াৰ পিছত টাইপিষ্ট হিন্দী, ইয়াৰ কাৰণে ৰিকুৱাৰমেণ্ট হ'ল কেণ্ডিডেট মাষ্ট হেভ গ্ৰেজুৱেশ্যন অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন এণ্ড 30 words per minute স্পীড ইন হিন্দী টাইপিং। ইয়াৰ পিছত ভেকেঞ্চি আছে ৱাচমেনৰ, তাৰ কাৰণে কোৱালিফিকেশ্যন হ'ল 8 পাছ ফ্ৰম এনি ৰিকগনাইজড বৰ্ড অৰ ইটছ ইকুইভেলেণ্ট। তাৰপিছত এজ লিমিটখিনি কৈ দিছোঁ। মেনেজাৰ পোষ্টৰ কাৰণে আপাৰ এজ লিমিট হ'ল 28 year, মেনেজাৰ হিন্দী পোষ্টৰ কাৰণে আপাৰ এজ লিমিট 35 year, জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে আপাৰ এজ লিমিট হ'ল 28 year, ষ্টেনো গ্ৰেড 2ৰ কাৰণে আপাৰ এজ লিমিট হ'ল 25 year, টাইপিষ্ট হিন্দীৰ পোষ্টৰ কাৰণে আপাৰ এজ লিমিট হ'ল 25 year আৰু ৱাচমেণ্টৰ কাৰণে আপাৰ এজ লিমিট হ'ল 25 year। আৰু ইয়াৰ পিছত OBC, SC, ST বা PWD সকলে এজ পাৰ গভ নৰ্মছ ৰিলেক্সেশ্যন পাব। OBC 3 year, ST, SC 5 year। ডিপাৰ্টমেণ্ট FCI ডিপাৰ্টমেণ্টৰ যদি এমপ্লয়ী হয় তেতিয়াহ'লে আপ টু 50 year লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰে। PWD যদি জেনেৰেল হয় তেতিয়াহ'লে 10 year লৈকে ৰিলেক্সেশ্যন পাব। PWD যদি OBC কেটেগৰীৰ হয় তেতিয়াহ'লে 13 years লৈকে ৰিলেক্সেশ্যন পায় আৰু PWD SC ST হ'লে 15 years লৈকে ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফিজ জেনেৰেল, OBC আৰু EWSৰ কাৰণে এপ্লিকেশ্যন ফিজ হ'ল 1000 আৰু আটাইতকৈ ডাঙৰ খবৰটো হ'ল SC, ST, PWD আৰু ফিমেল কেণ্ডিডেট যদি হয় তাৰ কাৰণে ফিজ নীল অৰ্থাৎ 1 টকাও নালাগে।
সিলেকশন প্ৰসেছটো কেনেকুৱা মেনেজাৰ পোষ্টৰ কাৰণে সিলেকশন প্ৰসেছটো অনলাইন কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু তাৰ পিছত ইন্টাৰভিউ আৰু ট্ৰেইনিং হ'ব মেনেজাৰ হিন্দী যেটো আছে তাৰ কাৰণে অনলাইন কম্পিউটাৰ বেছড টেষ্ট আৰু ইন্টাৰভিউ হ'ব ক্যাটেগৰি 3 যেটো পোষ্ট আছে ক্যাটেগৰি 3 পোষ্ট সকলৰ পোষ্ট বিলাকৰ বাবে অনলাইন টেষ্ট দুই ধৰণৰ হ'ব ফেজ 1 আৰু ফেজ 2 প্ৰিলিম মেন্সৰ নিচিনা এটা মানে হ'ব আৰু ওয়াচমেন্টৰ কাৰণে জাস্ট অনলাইন বেছড টেষ্ট হ'ব আৰু পিইটি অৰ্থাৎ ৰান ইত্যাদি মানে ফিজিক্যাল হ'ব দৌৰিব দিব ইত্যাদি তাৰ পিছত কি এক্সামটোত কি সাবজেক্ট থাকিব সাবজেক্ট বিলাক থাকিব ইংলিশ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি বা ম্যাথমেটিক্স ইংলিশত 30 মাৰ্কস 30টা কোশ্চেন থাকিব আৰু মাৰ্কস থাকিব 30 আৰু টাইম দিয়া হ'ব 20 মিনিট ৰিজনিংত 35টা কোশ্চেন থাকিব 35 মাৰ্কস 20 মিনিট আৰু নিউমেৰিকেল এবিলিটি বা ম্যাথমেটিক্সত 35টা কোশ্চেন থাকিব 35 মাৰ্কস থাকিব আৰু 20 মিনিট দিয়া হ'ব এনেদৰে টোটাল মাৰ্ক থাকিব 100 আৰু টোটাল টাইম দিয়া হ'ব 60 মিনিট ইয়াৰ পিছত আমি স্যালাৰি লৈ আহো FCI মেনেজাৰ স্যালাৰি মানে ইয়াতে প্ৰধানকৈ বেসিক পে কোৱা হ'ব অৰ্থাৎ মই কোৱাতকৈ স্যালাৰি বহুত বেছি হ'ব আৰু বাকি যিবিলাক এলাউন্স বেসিক পেৰ ওপৰত বাকি এলাউন্স বিলাক এড হৈ স্যালাৰি বহুত বেছি হ'ব মই জাস্ট বেসিক পেটো জনাই দিছো FCI মেনেজাৰ পোষ্টৰ কাৰণে বেসিক পেটো হ'ব ষ্টাৰ্টিংত 40000 ৰ পৰা 1,40,000 লৈকে যাব তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ 11,000 ৰ পৰা বেসিক 11,000 ৰ পৰা স্টাৰ্ট হৈ 11,100 ৰ পৰা স্টাৰ্ট হৈ 29,950 লৈকে যাব এসিস্ট্যান্ট গ্ৰেড 2 হিন্দীটোত 9,900 ৰ পৰা স্টাৰ্ট হৈ 25,530 লৈকে বেসিক পে যাব টাইপিষ্ট হিন্দীটোত বেসিক স্টাৰ্ট হ'ব 9,300 ৰ পৰা স্টাৰ্ট হৈ 22,940 লৈকে যাব এসিস্ট্যান্ট গ্ৰেড 2 যেটো আছে এসিস্ট্যান্ট গ্ৰেড 3 ৰ কাৰণে 9,300 ৰ পৰা স্টাৰ্ট হৈ 22,940 লৈকে যাব বেসিক আৰু ওয়াচম্যান পোষ্টৰ কাৰণে বেসিক 23,300 ৰ পৰা স্টাৰ্ট হৈ 64,000 পাৰ মান্থ লৈকে যাব তো এইখিনিয়ে নোটিফিকেশন FCI ৰ ফালৰ পৰা অহা ইয়াৰ অনলাইন লিংকটো এতিয়াও এক্টিভ হোৱা নাই খুব সোনকালে এক্টিভ হ'ব আৰু কেতিয়া এক্টিভ হ'ব কেতিয়া লাষ্ট ডেট কি হ'ব এই সকলোখিনি তথ্য জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'বোৰ লাইক শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মই যেতিয়া এক্টিভ হৈ যাব মই জনাই দিম আৰু চেনেলৰ নোটিফিকেশন বেল আইকনটো অন কৰি ল'ব সেই কাৰণে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে যাতে আপোনালোকে নোটিফিকেশনটো পাই যায় এটো এটা অতি ধুনীয়া জব হয় আৰু গ্ৰেজুৱেট ল'ৰা ছোৱালীসকলে বা জব বিচাৰি থকাসকলে ধুনীয়াকৈ আবেদন কৰি এটা ভাল স্যালাৰিৰ জব ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ থাকিল থ্যাংক ইউ কিপ ষ্টাডিং কিপ গ্ৰোইং